27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নালাপাৰা দৃশ্য। এয়া 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া কৃত্ৰিম বানৰ কবলত আজি সন্ধিয়াৰ ভাগত এই ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে আহিব অমিত শ্বাহ। কেইবাখনো বাহন দেখুৱাম এই মুহূৰ্তত, যে বাইক দেখুৱাইছোঁ, তাত কেইবাখনো বাইক বিকল হৈ পৰি গৈছে। ঠিক একেদৰে বহু বাহন এই স্থানত বিকল হৈ আছে। সতীত হয় কিছু দৃশ্যাংশ দেখুৱাইছে। JCB বাহন বা অন্যান্য যিসমূহ বাহন আছে সকলো বাহন এই স্থানত বিকল হৈ থকা পৰিলক্ষিত হৈছে। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে। এজাক বৰষুণৰ পিছতে এতিয়া এনেকুৱা দৃশ্যসমূহ সুলভ হৈ পৰিছে। আমি দেখুৱাইছোঁ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যিসমূহ বাহন আছে বাহনসমূহ বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই স্থানত এইসমূহ এতিয়া পৰিৱেশ এক প্ৰকাৰ, যে বাহন বাইক দুখন পালচাৰ দেখুৱাইছোঁ, এখন গ্লেমাৰ দেখুৱাইছোঁ, আন এখন স্কুটি বাহন তাত উৰি গৈছে বা উঠি গৈছে। বাহন ঢিলে আছে। টেম্পোখনৰ পিছফালে এখন স্কুটি বাহন দেখুৱাব চেষ্টা কৰিছোঁ। স্কুটিখন তাত এনেদৰে বাগৰি পৰি গৈছে। আৰু 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এতিয়া এনেদৰে